নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট নিৰ্মাণৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰা ১৫টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজি কোপতি চতুৰ্থ গোটটো নিৰ্মাণ নোহোৱাত সাৰ কাৰখানাটোৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত ১৫খন প্লেকাৰ্ড, ১৫ মিটাৰ বেনাৰ, ১৫ মিনিট সময় আৰু ১৫জন প্ৰতিবাদকাৰীয়ে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। ২০০৬ চনৰ ২৬ জুনৰ আজিৰ দিনটোতে তেতিয়াৰ সাৰ দপ্তৰৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপত উপস্থিত হৈ ঘোষণা কৰিছিল চতুৰ্থটো গোট নিৰ্মাণ কৰাৰ কথা। কিন্তু ১৫টাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো নিৰ্মাণ নহল সাৰ কাৰখানাটোৰ চতুৰ্থ গোটটো, যাৰ প্ৰতিবাদত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই কাৰখানাটোৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত ১৫খন প্লেকাৰ্ড, ১৫ মিটাৰ বেনাৰ, ১৫ মিনিট সময় আৰু ১৫জন প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নামৰূপ সাৰ কাৰখানাৰ ১ নম্বৰ গোট বন্ধ হৈ যোৱাৰ পিছৰে পৰা দ্বিতীয় আৰু তৃতীয় গোটটোৱে বছৰি ৩ লাখ মেট্ৰিক টন সাৰ উৎপাদন কৰি উত্তৰ পূবৰ লগতে বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি ৰাজ্যত সাৰ উদ্যোগৰ তুলনাত কম মূল্যত সাৰ বিক্ৰী কৰি অহা উদ্যোগটোৰ দ্বিতীয় গোটটোৰ আয়ুসকাল উকলি যোৱাত বন্ধ হৈ পৰে দ্বিতীয় গোটটো। একেদৰে আয়ুসকাল উকলি যোৱাৰ পিছত তৃতীয় গোটটো কাৰিকৰী বিজুতি ঘটি তৃতীয় গোটটো বন্ধ হৈ পৰাত এতিয়া অন্ধকাৰ দিশে গতি কৰিছে উদ্যোগটোৰ ভৱিষ্যত। এতিয়া প্ৰশ্ন হয়, যদি কাগজ কল দুটাৰ অৱস্থা নামৰূপ সাৰ কাৰখানাৰ দৰেই হৈ পৰে, তাৰ বাবে কিন্তু দায়ী হ'ব চৰকাৰখনেই। নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ ১৫ বছৰ অতিক্ৰম কৰাৰ বাবে ঘোষণাৰ আজি ১৫ বছৰ অতিক্ৰম কৰাৰ বাবে আমি ইয়াত প্ৰবঞ্চনা দিৱস ৰূপে আমি পালন কৰিছোঁ, কলা দিৱস পালন কৰিছোঁ আৰু তাৰ যোগেদি আমি প্ৰতিবাদ সাব্যস্ত কৰি আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ক'ব বিচাৰিছোঁ যে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটৰ বিষয়টো কেৱল মাত্ৰ এটা দাবী নহয়, ই নামৰূপৰ জনগণৰ অধিকাৰ হয়, অসমৰ কৃষক জনতাৰ অধিকাৰ হয়। গতিকে কৃষি অৰ্থনীতিক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত, অসমৰ কৃষি অৰ্থনীতি আগুৱাই লৈ যোৱাৰ স্বাৰ্থত, দেশৰ প্ৰগতিৰ স্বাৰ্থত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি থকা সদিচ্ছাৰ অভাৱ আৰু মাহিৰ দৃষ্টিৰ বাবে আজিৰ তাৰিখলৈকে স্থাপন নহ'ল প্ৰস্তাৱিত নতুন গোটটো। কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটোৱেই যে এটা বৃহৎ উদ্যোগক ব্যক্তিগত খণ্ডক গতাবলৈ চৰকাৰৰ এক কুটিল ষড়যন্ত্ৰ নেকি, নে এক চৰকাৰৰ সুবাদলা নীতি? অৱশ্যে সেয়া আগন্তুক সময়তে সকলো স্পষ্ট হ'ব। Set up number food plan, food plan, food plan. Set up number food plan, food plan, food plan. In club Jindabad. নামৰূপৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট, দেশৰ খবৰ অসম।